প্ৰণিপাত বন্ধুসকল, স্বাগতম জনাইছোঁ মই অভিজিতে আপোনালোকৰ চেনেল অচিনাকি অসমলৈ। আপোনালোকে আমাৰ উদ্দেশ্য নিশ্চয় গম পাইছে, গতিকে সেয়েহে আজি আমি প্ৰথমটো ব্লগ আৰম্ভ কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু আজি আমাৰ লক্ষ্যস্থান হৈছে এনে দুটি স্থান য'ত উপস্থিত আছে মহাভাৰতকালীন বহুতো ৰহস্য, য'ত নেকি কোৱা হয় ভীম জৰাসন্ধৰ যুদ্ধক্ষেত্ৰ বুলি। আৰু অন্য এটি স্থান হৈছে অসমৰ ক'ত আছে সেই এলাইভ ষ্ট'ন অৰ্থাৎ জীৱিত পাথৰ, যি পাথৰ সৰুৰে পৰা ক্ৰমান্বয়ে ডাঙৰ হৈ গৈছে। গতিকে এইসমূহ ৰহস্য কথা জানিবলৈ আৰু চাবলৈ হ'লে আমাৰ লগত আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ফোন এটা কৰিলোঁ মামা যাব লগত। ফাইনেলি আহি পালে, বহুত দেৰি ৰখিলোঁ, কমচে 10 মিনিটমান ৰখিলোঁ। তুমি মোৰ ৰখা আমনি লগাই দিলা দেই, অথনি ওলালোঁ বুলি ক'লা। আজি আমি আৰম্ভ কৰিছোঁ। এয়া মনোজ বৰা, মোৰ মামা, গতিকে এওঁ থাকিব মোৰ লগত। আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইজ উই আৰ অন দ্য ৱে। এতিয়া আমি ক্ৰছ কৰিম বাবা থান, আৰু যিহেতু আজি আমাৰ প্ৰথম আৰম্ভণি, ভাবিলোঁ বাবা থানত সোমাই পেলাই সকলোৰে হৈ সেৱা ধৰি যাওঁ। তাৰ পিছতে আমি চাবলৈ যাম ক'ত আছে সেই মহাভাৰতকালীনৰ ভাস্কৰ্যসমূহ, ক'ত আছে সেই সামগ্ৰীসমূহ। গতিকে চাই থাকক। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जान, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा हर लिया तमस मेरा। মন্দিৰ সেৱা জনাই আমি আগবাঢ়িছোঁ আমাৰ গন্তব্যস্থানলৈ। ফাইনেলি আমি উপস্থিত হ'লোহি আমাৰ গন্তব্যস্থানত, য'ত কোৱা হৈছিলে, আমি আগতে উল্লেখ কৰিছোঁ যে মহাভাৰতকালীনৰ বহুতো ইতিহাস, মহাভাৰতকালীনৰ বহুতো ভাস্কৰ্য আৰু ভাস্কৰ্য লুকাই থকা বহুতো ৰহস্য আপোনালোকক জনাম বুলি। গতিকে এয়া আমাৰ প্ৰথমটো স্থান। পিছত আমি যাম জীয়াপাথৰ চাবলৈ, কিন্তু তাৰ আগতে আমি চাওঁ হওক ক'ত আছে সেই মহাভাৰতকালীনৰ জৰাসন্ধ নগৰ। গতিকে এয়াই হৈছে সেই স্থান যি দেওপাহাৰ নামে প্ৰচলিত আৰু যি নুমলীগড়ত অৱস্থিত। নুমলীগড়, য'ত নুমলীগড়ৰ বহুতো ইতিহাস আজিও বুৰঞ্জীত সোণালী আখৰত লিপিবদ্ধ হৈ আছে। গতিকে আজি আমি চাবলৈ গৈ আছোঁ মহাভাৰতৰ সেই ভাস্কৰ্যসমূহ কিদৰে আৰু কেনেদৰে আছে এই দেওপাহাৰ বুকুত। গতিকে আহক চাওঁ। দেওপাহাৰলৈ উঠাৰ আগত আমি জানি লোৱা হওক দেওপাহাৰৰ নাম উৎপত্তি কেনেদৰে হৈছিল। লোকবিশ্বাস আৰু ইতিহাসৰ থল ধৰি আমি এই জানিব পাৰিছোঁ যে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই তেওঁৰ একমাত্ৰ কন্যাক সুৰক্ষিত কৰি ৰাখিবলৈ ইয়াৰ পৰা নগা পাহাৰলৈকে এক গড় বান্ধিবলৈ আদেশ দিছিল। সেই গড় নিৰ্মাণ কাৰ্যত কাম কৰি থকা বনুৱাসকলৰ হাতত এই স্থানতে এক বিশাল আকৃতিৰ দেওমানৱৰ উৎপত্তি হৈছিল, মাটি খান্দি মাটিৰ তলৰ পৰা। আৰু তেতিয়াই সেই খনন কাৰ্য ইয়াত ৰখাই দিয়া হৈছিল সেই দেওমানৱ উৎপত্তি হোৱাৰ পাছত। আৰু যুক্তিসংগত কাৰণত সেই দেওমানৱ আকৌ পুনৰ এই দেওপাহাৰৰ বুকুতেই পোত গৈছিল। আৰু তাৰ পাছতেই স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাই সেই গড় নিৰ্মাণ কাৰ্য সীমানতে স্তব্ধ কৰি পেলাই এই কাৰ্য বন্ধ কৰিবলৈ নিৰ্দেশ দিলে। আৰু তেতিয়াৰ পৰাই যিহেতু এই দেওমানৱে ইয়াত দেখা দিছিল, সেইবাবে এই পৰ্বতৰ নাম হ'ল দেও পৰ্বত। আৰু তেতিয়াৰ পৰাই দেও পৰ্বত নামে এই পাহাৰে স্বীকৃতি পালে। চ' ব'লক আমি আমাৰ লক্ষ্যস্থানলৈ যাওঁ। আৰু এইখিনিতে এটা কথা কৈ দিওঁ, এই দেওপাহাৰলৈ উঠি যোৱা দুটা ৰাস্তা আছে, এটা প্লেইন ৰাস্তা, এটা খটখটি ৰাস্তা। আচলতে এই খটখটি বগোৱাটো এটা সকলোৰে বাবে সম্ভৱ নহয়, কাৰণ এক বৃহৎ প্ৰত্যাহ্বান ক'ব গ'লে। কাৰণ ইয়াত 100 কিমান আছিল, 151টা। এয়া মোৰ লগত আছে মনোজ মামা, তেখেতেও ইয়াত যথেষ্টখিনি জ্ঞান অৰ্জন কৰিছে এই দেওপাহাৰক লৈ। গতিকে 151টা চিৰি বগোৱাটো ইমান সহজ নহয়। গতিকে আমি এই
চমু উজু বাটটোকে আমি বাছি লৈছোঁ আৰু ক'ব গ'লে সেই ছাইডটো বন্ধ কৰি থৈছে লকডাউনৰ বাবে কাৰণ পৰ্যটক আহিবলৈ সেইফালে দিয়ে আহে গতিকে আমি যাওঁ এতিয়া আমাৰ লক্ষ্যস্থানলৈ আমি এইফালে গৈছোঁ গতিকে ভিডিঅ'টো চাই থাকক চ' এয়া উঠি গৈ আছোঁ দেও পাহাৰলৈ আৰু মোৰ লগত আছে আজি বিশ্বজিৎ দা আৰু এয়া জাহিৰ দা আৰু আমাৰ মনোজ মামা আজি যিহেতু মোৰ প্ৰথম ব্লগ সেইকাৰণে সকলো আহিছে লগত প্ৰায়ভাগখিনিয়ে উঠিছোঁহি এতিয়াও আছে অকণমান দূৰ গৈ আছোঁ আৰু দেখিছে গোটেই ঘামি জামি অৱস্থা নাই গতিকে আমি ওপৰত চাবলৈ পাম য'ত ভীম জৰাসন্ধৰ যুদ্ধত যি বস্তুখিনি সোমাই গৈছিলে মাটিৰ তলত সেই মানে লোকবিশ্বাস সেয়া গতিকে তাকে চাবলৈ আমি গৈ আছোঁ বলক এয়া সকলোৰে অৱস্থা বেয়া নাজানো কষ্ট কিমান ফল পাওঁ কিন্তু হ'লেও যিটো মনৰ ইচ্ছা যিটো আপোনালোকক জনাবলৈ ইচ্ছা সেয়া জনামেই বাকী আপোনালোকে মৰম দি যাব চেনেহ দি যাব সেয়াই কথা গতিকে মিত্ৰগণ এইখিনিতে কওঁ যে আমি বুৰঞ্জীৰ ঠলধৰি আৰু লোকবিশ্বাসৰ উমান লৈহে আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ দেও পৰ্বতৰ কিছু ৰাজৰহস্য চ' বন্ধুসকল এয়াই হৈছে সেই পৌৰাণিক সেই মহাভাৰত কালীনৰ লগত জড়িত থকা ভাস্কৰ্যসমূহ য'ত দেখা পোৱা যায় মহাভাৰত ৰামায়ণৰ প্ৰতিচ্ছবি আৰু সঠিককৈ ক'ব গ'লে ভাবি আচৰিত লাগে যদি আপোনালোক কেতিয়াবা বাবাথান আহিছে তেতিয়া নিশ্চয় দেখিছে আৰু যোন অহা নাই তেওঁলোকে পিছত আহি চাব পাৰে যে কিমান সুন্দৰভাৱে ফিনিচিং কিমান আচলতে আচৰিতভাৱে নিৰ্মাণ কৰা হৈছে এই মূৰ্তি আজিৰ তুলনাত যদি পুৰণি দিনৰ কথা চাবলৈ যায় তেতিয়া কোনো আধুনিক যন্ত্ৰ পাতিত তেনেকুৱা কোনো ব্যৱস্থা নাছিল কিন্তু তথাপিতো ইমান সুন্দৰভাৱে কেনেকৈ বনাইছিল সেইটো সঁচাকৈ ভাবিবলগীয়া কথা আৰু ইয়াত শিল কাটি কাটি এইবিলাক যিহেতু বনোৱা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ ছবি দেখা পোৱা যায় কিন্তু বিশেষভাৱে দেৱী দেৱতা ইয়াত আছে অন্য স্থানৰ এইফালে দেখুৱাম পিছত তাত আছে আপোনাৰ শ্ৰী গণেশ শিৱগৌৰী বিবাহৰ যি দৃশ্য কৃষ্ণ ৰাসলীলা কৰা দৃশ্য লক্ষ্মীনাৰায়ণ অনন্ত শয্যাত শুই থকা দৃশ্য ৰাম সুগ্ৰীৱৰ যি বন্ধুত্ব স্থাপন হৈছিলে তাৰ দৃশ্য গতিকে আৰু বহুত পৌৰাণিক কিছু তথ্যৰ মতে ইয়াত জৰাসন্ধই শিৱ পূজা কৰিবলৈ এক মন্দিৰ নিৰ্মাণ কৰিছিল সেই মন্দিৰৰ লিংগভাগ এতিয়া ইয়াত উপস্থিত নাই কাৰণ ইয়াৰ পৰা অন্য এটি স্থানলৈ সেয়া লৈ যোৱা হ'ল নি পেলাই তাত স্থাপিত কৰা হ'ল আৰু তাৰ নামে আজি বাবাথান যি এই দেওপাহাৰৰ কিনাৰতে অৱস্থিত পোৱা যায় যে জৰাসন্ধৰ লগতে ধ্বংস হৈছিল জৰাসন্ধৰ এই নগৰ ভাগ যেতিয়া পাণ্ডৱৰ সৈতে শ্ৰীকৃষ্ণ আহিছিল জৰাসন্ধক পৰাস্ত কৰিবলৈ তাৰ পিছৰ পৰাই ধ্বংস হৈছিল এনেকুৱা আৰু এটা কথা জনাবলৈ পাই সুখী হৈছোঁ যে এই দেওপাহাৰৰ উচ্চ শিখৰৰ পৰা দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ গতিকে ইয়াৰ পৰা স্পষ্টভাৱে দেখা পোৱা কেমেৰাত ধৰিব পৰা নাই কিন্তু এইখিনিতে ইয়াৰ পৰা অকণমানকৈ দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ এইফালৰ পৰা বৈ আছে গতিকে এই পৰ্বতৰ উচ্চ শিখৰৰ পৰা আপোনালোকে আহিলে চাব পাৰে ইয়াৰ পৰা দেখা পোৱা যায় ব্ৰহ্মপুত্ৰ আৰু আমাৰ উদ্দেশ্য এয়া প্ৰত্যেকটো বস্তুৰ নজনা কথাটো আপোনালোকক জনোৱা গতিকে যিমানটো পাৰিছোঁ যিমানটো জানিছোঁ সেয়া সম্ভৱ আপোনালোকক দেখুৱাইছোঁ গতিকে আপোনালোকৰ পৰা এটাই বিচাৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা
এই দেওপৰ্বতৰ বুকু বা গোটেই দেওপৰ্বতৰ এই অঞ্চলটো আজি পৌৰাণিক ঐতিহ্যৰ সমাহাৰ বা এক কথাত ক'বলৈ গ'লে ভাণ্ডাৰ হিচাপে দেখিবলৈ পালোঁহেঁতেন, কিন্তু আমাৰ ইয়াত দুৰ্ভাগ্য যে 1897 চনৰ বৰ ভূমিকম্পৰ ফলত ইয়াৰ অধিকাংশ অৱশিষ্টই মাটিৰ তলত পোত গ'ল। সেয়া আমাৰ দুৰ্ভাগ্য। চ' গাইজ আপোনালোকে চাই আছে ঐতিহ্যমণ্ডিত সেই স্থান যাৰ নাম দেওপাহাৰ, আৰু দেওপাহাৰৰ বিষয়ে আৰু কিছু তথ্য জনাব আমাৰ মামাই। নিশ্চয় এই অঞ্চলটো বা এই দেওপাহাৰ পৌৰাণিক ঐতিহ্যক লৈ পেলাই সীমাবদ্ধ নহয়। এই পৰিৱেশে কোনো সাধাৰণ পৰিৱেশৰ কথা নকয়। 1981 চনৰ ৰাষ্ট্ৰীয় বননীতিৰ অধীনত এই অঞ্চলটো সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতিপ্ৰাপ্ত। ইয়াত কিছু মূল্যৱান গছ দেখিবলৈ পোৱা যায়। সেইফালে চাব পাৰে আপুনি শিলিখা, আম, একেবাৰে মূল্যৱান যিখিনি গছ আছে ইয়াতে পোৱা যায় বুলি ক'ব পাৰি। আমি প্ৰায়বিলাক আমাৰ জন্ম নাছিল তেতিয়া, ইয়াত প্ৰকাণ্ড কিছুমান গছ আছিলে। 2007 চনত যেতিয়া জিতেন গগৈ ডাঙৰীয়া বিধায়কৰ পদত অধিষ্ঠিত হৈছিলে, তেতিয়া সেই ঠাইখিনি মুকলি কৰি পৰ্যটকৰ বাবে এই স্থানটো মুকলি কৰাৰ প্ৰচেষ্টাত বহুত মূল্যৱান সম্পত্তি নষ্ট হৈ গৈছিলে। এতিয়ালৈ পাবলৈ টান যদিও ইয়াত এতিয়াও বহুতো জীৱ জন্তু আগৰ সমানে দেখিবলৈ পোৱা যায়। মাজে মাজে দেখোঁ আমাৰ এইফালেদি 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অঞ্চলটোত প্ৰায় হাতী অহা যোৱা কৰি থাকে, পাৰ হৈ থাকে। হাতীৰ বাদে নাহৰ ফুটুকী, লতা মাকৰি বাঘ, কেটেলা পহু, হলৌ বান্দৰ আৰু আছে ইয়াতে হুলুং গছ, যি একেবাৰে দুষ্প্ৰাপ্য। আমি জনামতে সেই গছজোপাৰ নাম হুলুং, একেবাৰে ৰাস্তাৰ কাষত আছে। ইয়াৰ পৰা ওপৰৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিব পাৰোঁ। সেই ঠাইত আছে হুলুং গছ, য'ত আছে প্ৰকাণ্ড বৰমৌ এতিয়াও বাঁহলৈ আছে। আপোনালোকে 39 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰিলে কেতিয়াবা দেখিবলৈ পাব। একেবাৰে ওপৰলৈ চাই দিলে আপোনালোকে দেখা পাব বৃহত্তৰ মৌ গছ বুলিও জানে। লাজুকী বান্দৰ, বনৰৌ, জহামাল, মাটি ফেটি, চকৰি ফেটি, এনেকুৱা বিভিন্ন সাপ দেখিবলৈ পোৱা যায়। এইবোৰকে সামৰি এই অঞ্চলটোক সংৰক্ষিত বনাঞ্চল ৰূপে 1999 চনত স্বীকৃতি দিছিলে। যিখিনি দুষ্প্ৰাপ্য সম্পত্তি আমাৰ নষ্ট হ'ল বা ধ্বংস হ'ল, সেইখিনি হৈ গ'ল আৰু ভৱিষ্যতে হয়তো আকৌ অনিষ্ট নহওক। আমি সংৰক্ষণ কৰি ৰাখিব লাগিব আমাৰ সম্পত্তি, আমি সকলোৱে সংৰক্ষণ কৰিব লাগিব। আৰু আচলতে এয়াই আমাৰ গৌৰৱৰ কাৰণ, নহয় জানো? আৰু এটা বস্তু ইয়াত দেখিবলৈ পাইছোঁ, অকল আমাৰ ইয়াত দেওপাহাৰতে নহয়, আমাৰ অসমৰ যিমানখিনি মনুমেণ্ট আছে য'ত হওক, কিছু সংখ্যক লোকে আহি পেলাই আমাৰ এই গৌৰৱ কৰিব পৰা বস্তুসমূহৰ ওপৰত অধিকাৰ দেখুৱাই ইয়াত বিভিন্ন ধৰণৰ নাম লিখে, নিজৰ লাভাৰৰ নামেই হওক বা নিজৰ নামেই হওক। এইবিলাক কৰিব নালাগে আচলতে, কাৰণ এইসমূহ হৈছে আমাৰ সম্পদ, ইয়াক বিনষ্ট নকৰিব। আপোনালোকক আহ্বান কৰিব পাৰোঁ, ডাঠি পিঠি ক'ব নোৱাৰোঁ। বাকী আপোনালোকৰ নিজে বিবেকে নিজে চিন্তা কৰিব কথাটো, হয়নে নহয়? বাকী আমি চাওঁ আহক এতিয়া বাকী দৃশ্যসমূহ। আচলতে ইয়াত আহি পোৱাৰ পিছতহে ইয়াত বুজি পোৱা যায়, জানিব পৰা যায় কথাবিলাক, কিমান ৰহস্য লুকাই আছে প্ৰত্যেকটো ভাস্কৰ্য, কিমান প্ৰত্যেকটো শিলাত যেন শিলাই আজি কথা কৈছে, তেনেকুৱা অনুভৱ হয়। ইয়াত তেওঁলোকে চাব পাৰে বিভিন্ন ধৰণৰ মূৰ্তি, বিভিন্ন ধৰণৰ আকৃতিৰ, মহাভাৰতৰ যুদ্ধ কৰাৰ, এয়া ধেনুকাৰ তৰোৱাল লৈ যুদ্ধ কৰি থকা দৃশ্য বিভিন্ন ধৰণৰ আছে। আৰু এটা তথ্য আমি জানিবলৈ পাইছোঁ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এইফালে তোমাৰ 3টা ৰাস্তা আছে। সেইফালে এটা আছে আৰু মুখামুখি সেইফালে এটা, আৰু আমাৰ বাওঁহাতে এটা, 3টা ৰাস্তা আছে। আমি জনামতে এই পথেৰে মুখামুখিকৈ আগলৈ গ'লে যি নৰকাসুৰে নৰবলি দিয়া বলিশালখন, সেই বলিশালখন এতিয়া মাটিৰ তলত পোত গৈ আছে বুলি আমি জানিব পাৰিছোঁ, কিন্তু আজিলৈকে দেখি পোৱা নাই বা সেইফালে যাব পৰা নাই, কাৰণ সেইফালে যাবলৈ কোনো সুবিধা কৰি দিয়া নাই হয়তো। কিন্তু আগতে আছিলে আৰু মানুহে দেখিছে বা আমি দাদাহঁতৰ পৰা আমি জানিব পাৰোঁ। আৰু এইফালে তোমাৰ আগলৈ গ'লে এটা পুখুৰী পায়। চ' ফাইনেলি আমি যাবলৈ লৈছোঁ আমাৰ দ্বিতীয় গন্তব্য স্থানলৈ, য'ত আছে জীৱিত পাথৰ। গতিকে চাওঁ আহক ক'তনো আছে সেই জীৱিত পাথৰ আমাৰ এই অসমত। অৱশেষত আমি সেই স্থানত উপস্থিত হ'লোহি, য'ত নেকি আছে লাইভ ষ্টোন অৰ্থাৎ জীয়া পাথৰ। গতিকে ব'লক জীয়া পাথৰ চাবলৈ যাওঁ। বাবাথনৰ পৰা কিছু দূৰ, বেছি দূৰ নহয়, অকণমান সোমাই এয়া বাগানৰ মাজেৰে আমি যাব লাগিব সেই জীয়া পাথৰ চাবলৈ। গতিকে ব'লক আজি অসমত ক'তনো আছে সেই জীৱিত পাথৰ চাওঁ। চিনাকি আমাৰ অসমখন সঁচাকৈ চাহ গছৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু ইয়ালৈ আহি চোৱাৰ পাছতহে ইয়াৰ আচল প্ৰমাণটো পোৱা যায়, পৰিৱেশটো কেনেকুৱা আচলতে। গতিকে আমি পাইছোঁহি, ফাইনেলি আমি আহি পালোঁহি সেই স্থানত য'ত আছে লাইভ ষ্টোন অৰ্থাৎ জীয়া পাথৰ। গতিকে এয়া কোৱা কথা নহয়, এয়া আচলতে ওচৰ চুবুৰীয়া ৰাইজৰ
ৰাষ্ট্ৰীয় ৰাজ্যই দাবী কৰিছে এই কথা আৰু হয়ো বহুত আগৰ পৰা এই কথা প্ৰচলিত হৈ আছে আমি সৰু থাকোঁতেই শুনিছিলোঁ আমি যেতিয়া এইফালে পাৰ হৈ যাওঁ তেতিয়া মাহঁতে বাবাথানৰ লগতে এই জেগাটো দেখুৱাই যায় ৰাস্তাতে পৰে আপোনালোকে চাব পাৰে এইটোৱে হৈছে সেই জীয়া পাথৰ এইটো নহয় বহুত আছে গতিকে এয়াই হৈছে সেই জীয়া পাথৰ আমাৰ অসমত বহুত কম সংখ্যক মানুহে জানে কিন্তু বহুত মানুহে নাজানে কাৰণ এইটো এতিয়ালৈকে পৰ্যটক আহিব পৰা সুবিধা কৰা হোৱা নাই এয়া আপোনালোকে চাব পাৰে বেক চাইডে এয়া মেইন হাইৱে গাড়ী গৈ আছে এইখিনিতে আছে আপোনাৰ বাবাথান পুৰণি বাবাথান তাৰ সন্মুখতে যি পাথৰ দেখা পাব আপোনালোক যদি কেতিয়াবা আহে এই চাইডে তেতিয়া আপোনালোকে নিশ্চয় বাওঁফালে ঘূৰি পেলাই চাব এই পাথৰকেইটা অকণমানকৈ দেখা পাব এয়া হৈছে সেয়া জীয়া পাথৰ একচুৱেলি ইয়াৰ জীয়া পাথৰ বুলি ক'লে মানুহে বহুতে বিশ্বাস নকৰে কিন্তু সঁচা কথা ক'বলৈ গ'লে পাথৰ জীয়াই থাকে কাৰণ পাথৰ ডাঙৰ হয় কিন্তু সেই পাথৰ ডাঙৰ হ'বলৈ 40 বিলিয়ন 4 to 5 বিলিয়ন ইয়াৰ্ছ লাগে এটা পাথৰ ডাঙৰ হ'বলৈ কিন্তু কিছু সংখ্যক পাথৰ এনেকুৱা আছে কোৱালিটিলৈ কথা আছে যে পাথৰ এনেকুৱা আছে য'ত নেকি যদি খুব পানীৰ প্ৰভাৱ পাই থাকে যদি ওচৰত যদি ক'ৰবাত নদ নদী আছে কিছু সংখ্যক চব পাথৰ নহয় সেই পাথৰ বাঢ়ে আকৃতিত বাঢ়ি যায় যদি চাব পাৰে গুগলত চাৰ্চ কৰি আজিকালিতো গুগলৰ দিন গতিকে চাব পাৰে আৰু যদি ৰিয়েলত চাবলৈ ইচ্ছা আছে জীয়া পাথৰ আহক নুমলীগড় বাবাথানত অৱস্থিত এই স্থান এয়া চাব পাৰে জংঘল ইয়াত পৰ্যটক আহিব পৰা কোনো সুবিধা কৰা হোৱা নাই সেয়েহে বহুত মানুহে অৱগত নহয় এই স্থানক লৈ কিন্তু সঁচাকৈ বৰ ধুনীয়া স্থান আৰু এড্ৰেছটো কৈ দিছোঁ আপুনি বাবাথান ওচৰতে এয়া মেইন হাইৱে গৈ আছে আমি অকণমান সোমাই আহিছোঁ এইফালে ঘূৰি সোমাই আহিব লাগে চ' যদি কেতিয়াবা আহে আপোনালোকে নিশ্চয় চাব দেখিবলৈ পালে যিমান সম্ভৱ আপোনালোকক জনাবলৈ আৰু দেখুৱাবলৈ চেষ্টা কৰিলোঁ গতিকে এয়াই আমাৰ প্ৰচেষ্টা আমাৰ চেষ্টা আচলতে আমাৰ উদ্দেশ্য আৰু এয়া আমাৰ প্ৰথম খোজ গতিকে আশা কৰোঁ আপোনালোকে সদায় আমাক এনেকৈ সহযোগিতা আগবঢ়াই যাব আৰু আমি আপোনালোকক এনেকৈ বহুতো নজনা কথা বহুতো নেদেখা ঠাই দেখুৱাই যাম চিনাকি অচিনাকিৰ লগত অৱগত কৰাই যাম আৰু যদি ইমানটোলৈকে ভিডিঅ'টো চালে গতিকে নিশ্চয় ভাল পাইছে গতিকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি থ'ব যাতে পাছলৈ ভিডিঅ'বোৰ দিলে আপোনালোকে পায় এয়া আশা কৰিছোঁ ধন্যবাদ